হেল্ল' এভৰিৱান, আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। সেয়ে গা পা ধুই মই ৰেডি আৰু ইয়াত বাহিৰত আহি পৰিৱেশটো দেখিলোঁ যে ৰ'দে পূৰা একেবাৰে মুখ মেলি দিছে আৰু ইয়াৰ কভাৰটো চাওকচোন, একেবাৰে চেঞ্জ কৰি দিলে কালাৰ কৰি। যিহেতু ব্ৰতত আছোঁ সেয়ে পানীয়ে মেইন আজি। আৰু এয়া মই ৰেডি মন্দিৰ যাব। ফাইনেলি মোৰ লগৰী কেইজনী আহি পালে, ইমান ৰখিব লাগে ইহঁতক। আৰু এয়া চাওকচোন, পূজা কৰিব আহি ফুলে অনা নাছিলোঁ, এই ৰাস্তাৰ পৰা অকণমান ফুল লৈ ল'লোঁ। আৰু এয়া আমি মন্দিৰ আহি পালোঁ। ইয়াত সকলোৱে চাকি বন্তি জ্বলাই উঠিছিলে, আমি কেইজনীয়ে শেষত আছিলোঁ আৰু শেষত ময়ো পূজা ভাগ কৰি ল'লোঁ। চাওকচোন, সকলোৱে মোক এৰি থৈ গৈছে পাই। আৰু এইজনীক চাওকচোন, গছত উঠি লৈছে, একেবাৰে ফুল ছিঙিহে এৰিব। এয়া দ্বিতীয়টো মন্দিৰত আহি মই পূজা ভাগ কৰি ল'লোঁ। সঁচাই মনবিলাকত এটা বেলেগ ধৰণৰ শান্তি পোৱা যায়, নহয় জানো? এয়া মন্দিৰৰ পৰা আহিলোঁ গোটেই কেইজনীয়ে কথাৰ মহলা মাৰি মাৰি। আৰু এয়া মই ঘৰো পাই গ'লোঁ আৰু মোৰ লগৰ কেইজনীক বাই বাই দি দিলোঁ।